হে গাইজ, কি খবৰ? আশা কৰোঁ ভাল। মই যে আপোনাৰ নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু কালিতো গৰু বিহু আছিলে, তেনেকৈয়ে গ'ল। আৰু আজি আমাৰ বিহু। আৰু কালি ৰাতি হুঁচৰি মাৰিলোঁগৈ। তাৰপিছত গাটো বৰ এটা ভাল নহয়, কাৰণ ইমান দিন ঢোল চোল বজোৱা নাছিলোঁ কাৰণে একদম মানে হাতটো বিষ। জাষ্ট অলপ আগত শুই উঠি পিনি ভিডিঅ' দি ষ্টাৰ্ট কৰোঁ বুলি। বাকী শুই উঠি মোবাইলতে ধৰিছোঁ আৰু মুখখন ধুই। বাকী মোৰ ফালৰ পৰা সকলোকে নতুন বৰ্ষ আৰু ৰঙালী বিহু শুভেচ্ছা জনালোঁ সকলোকে। সকলোৱে যাতে দিনবিলাক ভাল হওক অনাগত। আৰু তাৰ কামৰে আজি ক'ৰবাত যোৱাটো হয় নহয় ঠিক নাই, কাৰণ বিহুৰ দিনা ঘৰতো বহুত কাম থাকে। আৰু ওলাই যাম বুলি ক'লেও ওলাই যাব নোৱাৰি। বাকী যাবলৈ চেষ্টা কৰিম। আৰু আজিও আমাৰ বিহু পাৰ্টিটো এফালে যাম, মানে আজি এফালে বিশেষ বেলেগ এটা ঠাইলৈ যাম। যদি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আৰু এয়া কি পাওঁ দেখাই থাকিম দিনটোত, কি লগ পাই। তো আমি আহিছোঁ এতিয়া নামঘৰলৈ, কিয়নো আমাৰ আজি এইটো মানুহৰ বিহু। আৰু নামঘৰলৈ সেৱা কৰিবলৈ আহিছোঁ। চাই ৰৈ মাতি আছোঁ। আমি এতিয়া সেৱা কৰি ল'লোঁ, সেৱা কৰি এতিয়া যামগৈ আৰু ঘৰলৈ। আৰু আমাৰ নতুনকৈ নামঘৰটো মানে আগৰ পৰা আছিলে বহুত দিনৰ, কিন্তু ভালকৈ নতুনকৈ ৰিপেয়াৰিং কৰিছে, ধুনীয়াকৈ ৰং চং দিছে। আৰু এতিয়া আৰু ভাল হৈছে নামঘৰটো আমাৰ। এতিয়া আমাৰ নামঘৰটো আৰু আছে কাম কৰি আছে, সম্পূৰ্ণ হোৱা নাই। আৰু সেইটোৱে আমাৰ নামঘৰ। আৰু সকাম চকাম হ'লে আমি ইয়ালৈ খাওঁ আৰু গৈ থাকোঁ এতিয়া। তো গাইজ, আমি এতিয়া কলাক্ষেত্ৰলৈ আহিছিলোঁ আজি, আৰু ওলাই আহিছিলোঁ কাম এটাৰ কাৰণে। আৰু ভাবিলোঁ কলাক্ষেত্ৰত সোমাই যাওঁ, বহুত দিন অহা নাই কলাক্ষেত্ৰখনলৈ। আৰু কলাক্ষেত্ৰত আৰু ভাইটিও আহিছে আজি বাৰু, মই অকলে নাই অহা। বাকী ইয়াত ঘূৰিলোঁ, বেছি টাইম হোৱা নাই, অলপ টাইম হ'লেই। বাকী কলাক্ষেত্ৰখন আগতে দেখালোৱেই, আৰু কিনো দেখাম, ইয়াত দেখাবলৈ বিশেষ একো নাই। বাকী ফটো চটো মাৰি লওঁ, এতিয়া যাওঁগৈ। আৰু আজিও প্ৰগ্ৰেম এটা আছে। প্ৰগ্ৰেমটো মানে নিমন্ত্ৰণ আৰু তালৈও আমি যাব লাগিব সোনকালে। আজি কালি গৈ আহিলোঁ বাৰু, আজিও যাব লাগিব। তাকে এতিয়া যাওঁগৈ, ঘৰত পাৰিলে দেখাই আছোঁ কি পাওঁ, চাই থাকক। তো গাইজ, কাম এটাৰ কাৰণে চেণ্টাৰলৈ আহিবলগীয়া হৈছিলে, আৰু ভাবিলোঁ এপাক ওলাইও যাওঁ। আৰু ইও আহিছে আজি লগত, ভাইটি। আৰু তাৰপিছত বোলো ষ্টেশ্যনৰ পৰাই আহোঁগৈ এপাক, বহুত দিন অহাও নাই ইয়ালৈ। যিহেতু ঘৰলৈ আহিলে আগতে মানে ঘৰত থাকিলে আগতে মানে খুব অহা হয় আৰু ষ্টেশ্যনলৈ, কিন্তু মানে ইয়ালৈ আহি বহুত ভাল লাগে আৰু জেগাবিলাক। বাকী অহা নাই বহুত দিন, সেইকাৰণে ভাবিলোঁ ক'ত বিহু বুলি ক'তো ওলাই যোৱা নাই, বোলো গৈ আহোঁ এপাক। সেইকাৰণে আহিলোঁ। আৰু সন্ধিয়া হ'বলৈ হৈছে, আমি যাবগৈ লাগিব এতিয়াও, যামগৈ আৰু ৰাতিকৈ আকৌ বিহু আছে। বাকী ভালকৈ একো ভিডিঅ' চিডিঅ' দেখাব পৰা নাই, কাৰণ ঘৰতে আছোঁ আৰু কিবা কিবি কৰি থকা হয়, আৰুনো কিনো দেখাম সেইবিলাক। সেইকাৰণে ভিডিঅ' চিডিঅ' ভালকৈ বনাব পৰা নাই। বাকী এয়াই আৰু এতিয়া যামগৈ ঘৰলৈ। ভাইটিও ৰখি আছেহি, যামগৈ। আৰু মই এতিয়া উত্তৰ কাঠনি ৰেলৱে ষ্টেচন আছোঁ। আৰু আমাৰ ষ্টেচনটো ডাঙৰ নহয়, হ'লেও আৰু ইমানেই। বাকী আজি বিহুত কি কৰিম দেখাই দিম। আৰু কি আৰু জমনিয়ে ভিডিঅ' কৰিম, জমনিয়ে হ'ব চাগে বিহু আজিও চাগে, ঠিক নাই কি হয়। সদায় সদায় নতুনকৈ হৈ থাকে আমাৰ লগৰকেইটা যিহে। আৰু বাকী যিমান পাৰোঁ বিহুখন ভাল কৰিবলৈ চেষ্টা কৰিম। আৰু চাই থাকক, লগ পাই আছোঁ। ঘৰলৈ গৈ লওঁ, কাৰণ এনেকৈ ভিডিঅ' বনাবলৈ দিগদাৰ হয় মোবাইল ধৰি চলাবলৈ। সেইকাৰণে ঘৰত গৈ দেখাই আছোঁ। তো গাইজ, আমি এতিয়া বিহু মাৰিবলৈ গৈ আছোঁ। এতিয়া পূৰা আমাৰ গৈ আছে, আমি এতিয়া গৈ আছোঁ পূৰা। এয়া আমাৰ প্ৰগ্ৰেম আছে যিহেতু আজি, আমি গৈ আছোঁ গোটেইকেইটা এতিয়া। চাই লওঁ কি কওঁ আজি। আৰু দিনৰ ভিডিঅ' বনাব নাছিলোঁ, কাৰণ কাম বন কৰি সময় নহ'ল। বাকী চাই লওঁ আজি কি দেখাওঁ, এনজয় কৰোঁ। আমি এতিয়া আহি আছোঁ, পোৱাগৈ নাই আৰু দূৰ আছে, এই চাই লওঁ।
তো গাইছ এতিয়া বিহু মাৰি আছোঁ। তো আমি আহিলোঁগৈ কিন্তু এনেকৈ ভিডিঅ' চিডিঅ' কৰিবলৈ সময় নহ'লে, কাৰণ বহুত লৰালৰি, কাৰণ এনেকৈ গ'লে বহুতখিনি লৰালৰি হয়, বহুত কামো থাকে কৰিবলৈ মেলিবলৈ, তাৰপিছত যাবলৈ সময় নহ'ল আৰু এতিয়া আমি গাবলৈ গৈ আছোঁ এঘৰত। তো দেখাবলৈ দিগদাৰ হয়, কাৰণ কেমেৰা ধৰিলে এইফালে ঢোল চোল বজাবলৈ দিগদাৰ হয় বাৰু, ঢোল বজাবলৈ ঢোলটো ময়ে বজাব লাগে আৰু অলপ দিগদাৰ হয় দেখাবলৈ মেলিবলৈ। বাৰু দেখাম আজি কি কৰোঁ বাৰু, আৰু যিহেতু আজি লাষ্টৰ দিন, আজিৰ পৰা নাইও বিহু, চাই থাকিব। আমি এতিয়া বিহু মাৰি হৈ গ'ল, এতিয়া গৈ আছোঁ ঘৰলৈ। আৰু আজি বিহু সমাপ্ত হ'ল, আমাৰ বহুত এতিয়া সমাপ্ত হ'ল, আজি বিহু মাৰি একদম খতম। হেল্ল', আজিৰ পৰা নাই আৰু বিহু। এতিয়া পথাৰ মাজত আহিছে, লাষ্ট এঘৰ মানুহৰ লগৰ এটা ঘৰ আছিলে, তাত মাৰি আমি বিহু মাৰি আহি আছোঁ ঘৰলৈ এতিয়া। কি পাৰিলোঁ জানো দেখাব, বৰ বেছি ভিডিঅ' ভালকৈ দেখাব পৰা নাই, কাৰণ বিজি হৈ থাকিবলগীয়া হৈছে, আৰু মাকেইটা চিঞৰি আছে বাৰু পাছলৈ। আৰু কি হয় দেখাম বাৰু, এতিয়া ঘৰলৈ গৈ লওঁ, পাই আছোঁ ৰ'ব ভিডিঅ'।